ধন্যবাদ আৰু শুক্ৰিয়া আদায় কৰিছোঁ যে তেওঁলোকে মোৰ ওপৰত বিশ্বাস ৰাখিছে কংগ্ৰেছ দলৰ প্ৰতি তেওঁলোকে সমৰ্থন দেখাইছে তাৰ বাবে মোৰ অন্তৰস্থলীৰ পৰা আমি ধন্যবাদ কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰিছোঁ আৰু আশা ৰাখিছোঁ যে তেওঁলোকৰ যি কাৰণে বিশ্বাসত ৰাখি আমাৰ কথাবিলাক এক্সপেক্টেশ্যন আমাৰ এক্সপেক্টেশ্যনটো হৈছে যে আমি মানে এইবাৰ 1,36,000 প্লাছ মাৰ্জিন লৈ জিকি আহিছে আৰু জনসাধাৰণ ছাপোৰ্ট আৰু ব্লেছিং দিয়াৰ কাৰণে আৰু জনসাধাৰণৰ যিটো এক্সপেক্টেশ্যন সেইটো 5 years period মই ফুলফিল কৰি যাম বুলি প্ৰতিশ্ৰুতি দিছোঁ যিমানখিনি মোৰ শক্তি আছে সেইটো লৈ মই ফুল 5 years মই কাম কৰি যাম ফাৰ্ষ্ট প্ৰায়ৰিটি মানে মই গছ লগাম প্ৰত্যেক বছৰ 1 লাখকে মই গছ লগাম 5 বছৰলৈ 5 লাখ গছ লগাম আৰু পানী যিখিনি এৰিয়া আছে আমাৰ বহুতখিনি ৱাটাৰ কেচমেণ্ট এৰিয়া আছে পানী আমি বচাব লাগিব কাৰণ কাৰ্বি আংলং পানী থাকিলে মৰিগাঁও নগাঁও ৱাটাৰ টেবুলটো তললৈ নাযাব ৱাটাৰ টেবুল এজ ইট ইজ থাকিব এইটো কাৰণে কাৰ্বি আংলং যথেষ্ট মই পানী বচাব আৰু যুৱক যুৱতীক ইউথক মই ইয়াত টুৰিজিমতো মই প্ৰমোট কৰিম ইয়াতে টুৰিজিম বহুতখিনি স্পট আছে আৰু টুৰিজিম হৈছে তাত ডিষ্ট্ৰাকশ্যন নাই একো আমি বেয়া কৰিব নালাগে একো ডিষ্ট্ৰাক্ট কৰিব নালাগে আমি খালি প্ৰিজাৰ্ভ কৰিব লাগে আৰু কিন্তু তাত সিকিউৰিটি ক্লিনলিনেছ আৰু হস্পিটেলিটিটো আমি মেইনটেইন কৰিব পাৰোঁ তেতিয়া আমি বহুতখিনি পইচা বহুতখিনি যুৱক যুৱতীৰ প্ৰব্লেম যিটো আনএমপ্লয়মেণ্ট প্ৰব্লেম এইটো ছল্ভ হৈ যাব আৰু দিয়া শক্তিটো নিজে বনাই ল'ব আপুনি চাওক কাৰ্বি আংলং আমাৰ ট্ৰাইবেল যিখিনি আছে কাউন্সিলৰ ওপৰত ডিপেণ্ড কৰে হয় না নহয় কিন্তু নন ট্ৰাইবেলবিলাক মাত্ৰ কি লাগে সিকিউৰিটি পোৱাৰ লগে লগে নিজে ইনকাম কৰি ল'ব কাউন্সিলৰ চাই নাথাকে নন ট্ৰাইবেলবিলাক এগ্ৰিকালচাৰটো এতিয়া এগ্ৰিকালচাৰ যিটো আছে ইণ্ডাষ্ট্ৰি হৈছে সবচে প্ৰফিটেবল ইণ্ডাষ্ট্ৰি হৈছে আমাৰ এগ্ৰিকালচাৰ আমি অৰ্গেনিক কাল্টিভেশ্যন আমি কৰিব লাগিব আৰু ইয়াতে যথেষ্ট স্ক'প আছে কাৰ্বি আংলং এগ্ৰিকালচাৰৰ প্ৰমোট কৰিবৰ কাৰণে ডেভেলপ কৰে ইয়াত লেণ্ডশ্লাইড নাই ইয়াত ফ্লাডো নাই ইয়াতে মেক্সিমাম আমাৰ জিঞ্জাৰ তাৰপিছত ভোট জলকীয়া তাৰপিছত তিল সৰিয়হ চব নেচাৰেলি হৈ আছে ইয়াত কেমিকেল ইমানখিনি ইউজ কৰা নাই কেমিকেল ইমানখিনি এপ্লাই কৰা নাই এইটো কাৰণে যথেষ্ট গুড স্ক'প আছে এইটো কাৰণে এগ্ৰিকালচাৰ ইণ্ডাষ্ট্ৰি এগ্ৰিকালচাৰ নিচিনা প্ৰফিটেবল আৰু বেলেগ সেইটো নাই আপুনি নতুন এটা দিনৰ সাক্ষাৎ কৰিবলৈ গৈ আছে দিল্লীলৈ কাৰণ এয়া বহুতৰ সপোন থাকে আপুনি ডিফুৰ পৰা ডাইৰেক্ট দিল্লী দিছপুৰত নামাই নাই ছাৰ ডাইৰেক্ট দিল্লীত যাব অনুভৱটো কি তাত গৈ পেলাই বহুত নতুন মুখৰ সাক্ষাৎ হ'ব আপুনি কাৰণ বহু জ্যেষ্ঠ লোক বহুত লোকৰ লগতে আপোনাৰ মত বিনিময় কৰিব কিদৰে আপুনি উপস্থাপন কৰিব ইয়াৰ সমস্যাসমূহ তাত ইয়াত সমস্যা বহুতখিনি আছে ইয়াত 244A ইমপ্লিমেণ্টেশ্যন অফ 244A তাৰপিছতে কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট যিটো 125 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এইবিলাক কাম কৰি যাম আৰু আমি কাৰ্বি আংলঙত যিধৰণে আশা কৰিছিলোঁ 3 লাখৰো অধিক ব্যয়দানত আমি জয়যোগ্য হোৱাৰ আমি আশা কৰিছিলোঁ কিন্তু আমি 1.5 লাখ মানতে আমি সীমাবদ্ধ হোৱা যেন আমি পাম কিন্তু আমি এইটোও যথেষ্ট কিন্তু
এটা আমি কথা ক'ব লাগিব যে যাৰ লগত লৈ পেলাই আমি 3 লাখ ভোটৰ ব্যৱধানত জয় হ'ম বুলি আমি ভাবিছিলোঁ, সেই তেওঁলোকে আজি আমালোকক লগ দিয়া নাই। গতিকে সেই তেওঁলোকৰ লগত আমি আহিবলগীয়া দিনত বিভিন্ন ধৰণৰ কথা বতৰা আমি পাতিব লাগিব। আমাৰ আঞ্চলিক ৰাজনৈতিকৰ বিষয়বস্তুৰ ওপৰত আমি আলোচনা কৰিব লাগিব। আমাৰ সৰ্বাংগীন উন্নয়নৰ বিভিন্ন চৰকাৰ আৰু তুলনামূলকভাৱে আজি চৰকাৰৰ কি কৰিবলৈ গৈ আছে, এই সকলো কথাবিলাক আমি আলোচনা কৰিব লাগিব। আমি সেইবোৰ কাম কৰাৰ ক্ষেত্ৰত আজি বিজেপিত নেতৃত্ব দিয়া নেতাবিলাকে নেতৃত্ব দিব লাগিব। আৰু আমি সঁচাকৈ আমাৰ ৰাইজক আমাৰ সৈতে সঠিককৈ চৰকাৰৰ কাম কাজত আমি প্ৰতিয়নত আনিব পাৰিম, মই বিচাৰিম।